হেল্ল' এভৰিৱান তোমালোকৰ বাবে পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ মই তোমালোকৰ আগত উপস্থিত হৈছোঁ হি ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰী 2022 চনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে মেট্ৰিক পৰীক্ষা আগতে তোমালোকৰ এটা পৰীক্ষা পুনৰ হ'ব ক্লাছ 10ৰ হ'ব পুনৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা আগত এটা মক টেষ্ট দিব লাগিব আৰু এইটোত কি সিলেবাস হ'ব আৰু মাৰ্কস কিমান হ'ব লগতে ক্লাছ 9ৰ যিসকল ছাত্ৰ ছাত্ৰী এনুৱেল পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা বৃহৎ ভাল খবৰ আছে ভাল খবৰ কিটা শুনাৰ আগতে বা জনাৰ আগতে তোমালোকে ভিডিওটো লাইক কৰিবলৈ যদি পাহৰিছা প্লিজ লাইক কৰিলো আৰু লগৰ মাজত ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা ইয়াতে লিখা আছে আৰু 25 ফেব্ৰুৱাৰীত হ'ব মক টেষ্ট ইয়াত সাবজেক্ট কেইটা হ'ল ইংৰাজী গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ ওপৰত এই মক টেষ্টটো হ'ব যিসকল ছাত্ৰ ছাত্ৰী 2022 চনৰ মাৰ্চৰ 15 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে 24 আৰু 25 ফেব্ৰুৱাৰীত এটা মক টেষ্ট দিব লাগিব এটো চাৰিটা সাবজেক্টৰ হ'ব ইংৰাজী গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বিষয় এইটো আছিল ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা বৃহৎ খবৰ লেটেষ্ট আপডেট বুলি ক'ব পাৰি এটো আৰু ক্লাছ 9ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এটা বৃহৎ খবৰ হ'ল খবৰটো তোমালোকৰ যেহেতু এবাৰ কৰোনা কাৰণে তোমালোকৰ যিবিলাক সিলেবাস আছিল সেই সিলেবাসখনৰ বহুত ৰিডিউস কৰিছে বহুত অংশ ৰিডিউস কৰিছে তোমালোকে যেহেতু ৰিডিউস কৰা যোনখন সিলেবাস আছে সিলেবাসখন পাইছা তাৰ উপৰি এটা ভাল খবৰ কি হ'ল যে তোমালোকৰ এবাৰ পেপাৰ কিখন ইংৰাজী হওক অংকই হওক বিজ্ঞানী হওক যিখন 6টা সাবজেক্টৰ পেপাৰ আছে এই পেপাৰখিনি এবাৰ হাৰ্ড নহয় অৰ্থাৎ ইজি টাইপৰ কোৱেশ্চন আহিব বুলি বিশেষ সূত্ৰৰ পৰা মই গম পোৱা অনুসৰি লাভ কৰিছো আৰু তোমালোকক মই এইটো আগতীয়াকৈ জনাই থৈছো এবাৰ ইজি আহিব আগতকৈ ইজি আহিব অৰ্থাৎ যথেষ্ট ইজি নহয় মানে অলপ ইজি আহিব গতিকে এইটো এটা লেটেষ্ট খবৰ আছিল ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তোমালোকৰ পৰীক্ষা বহুতে ভাল হ'ব আৰু ক্লাছ 9ত এবাৰ ৰখাই নথয় মানে অৰ্থাৎ ফেইল নকৰে যিসকল 9ত আছে তোমালোকক আকৌ এবাৰ কৈছো এবাৰ ফেইল নকৰে ফেইল কৰিব অৰ্থাৎ ক্লাছ 9ত এবাৰ এটাও ল'ৰা ছোৱালী ফেইল নকৰে গতিকে তোমালোকে আগতীয়াকৈ জানি লোৱা কথাটো তথাপি পৰীক্ষাটো ভালকৈ দিবলৈ যত্ন কৰিবা গতিকে এইটোৱে আছিল খবৰ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহিছো বাই